হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো চাই যদি ভাল পায় লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। তেতিয়াহ'লে পলম নকৰি বলক আগুৱাই যাওঁ ভিডিঅ'টোৰ মাজলৈ। আজি মোৰ ৰেচিপিটো হৈছে খাই খুবেই সোৱাদ লগা চিকেন কোফটা। 200 গ্ৰাম চিকেন লৈছোঁ। চিকেনখিনি প্ৰথমে সৰু সৰুকৈ কাটি ল'ম। ভিডিঅ'টোৰ মাজেৰে জানো আহক এই চিকেন কোফটা কেইটা বনাবৰ কাৰণে কি লাগিব। অলপ বুট দালিখিনি 1 ঘণ্টা পানীত তিয়াই ৰাখিছিলোঁ কোমলিবৰ কাৰণে। এটা পিঁয়াজ, এটুকুৰা সৰু চাই আদা, কেইটামান নহৰু, কেইখিলামান নৰসিংহ পাত, এটা কেঁচা জলকীয়া। আপোনালোকে যদি জ্বলাটো বেছিকৈ খায় জলকীয়াৰ পৰিমাণটো বঢ়াই ল'ব আৰু অলপ ধনিয়া পাতো লৈছোঁ। এতিয়া চিকেনখিনি সৰু সৰুকৈ কাটি ল'ম। এইদৰে সৰু সৰুকৈ কাটি ল'লে মানে মিক্সিত মাৰিবলৈ সুবিধা হয়। আপোনালোকেও এইদৰে সৰু সৰুকৈ কাটি ল'ব। এইদৰে সৰু সৰুকৈ কাটি ল'লে মানে মিক্সিত মাৰিবলৈ সুবিধা হয়। এতিয়া এই সকলোখিনি মানে চিকেন, আদা, নহৰু, কেঁচা জলকীয়া আৰু বুট দালিখিনিৰ সৈতে অলপ অলপকৈ মিক্সিত পিচি ল'ম। পিঁয়াজটো ডাঙৰ কাৰণে এফাল লৈছোঁ। ধনিয়া পাত আৰু নৰসিংহ পাত কেইখিলাও সৰু সৰুকৈ কাটি ল'লোঁ আৰু চিকেনখিনিও পিচি ল'লোঁ। বুট দালিখিনি অলপ গোটা গোটা হৈ আছে। গোটা গোটা হৈ থাকিলে মানে খায়ো ভাল লাগে। আপোনালোকে বুট দালিৰ বদলি বেচনো দিব পাৰে। হালধি গুড়ি 1 চামুচেৰে আধা চামুচ, নিমখ 1 চামুচ, আপোনালোকে নিমখটো আন্দাজমতেই দিব। জলকীয়া গুড়ি আধা চামুচ, জিৰা গুড়ি আধা চামুচ, ধনিয়া গুড়ি 1 চামুচ, জালুকৰ গুড়ি আধা চামুচ, গোটা জিৰা 1 চামুচ দি সকলোখিনি হাতেৰে ভালদৰে মিলাই ল'ব। ইচ্ছা কৰিলে আপোনালোকে ডিম এটাও দিব পাৰে। মই ডিম নিদিয়াকৈ বনাইছোঁ। বন্ধুসকল, মোৰ ৰেচিপিটো চাই যদি ভাল পায় আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আছে আৰু প্ৰথমবাৰৰ কাৰণে ফুডি মম চেনেলটো চাইছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰিব। এয়া দেখিছে মই সকলোখিনি হাতেৰে ভালদৰে মিলাই ল'লোঁ। আপোনালোকে চামুচৰ সলনি হাতেৰেই মিলাব। এতিয়া বলকেইটা বনাই ল'ম। বলকেইটা বনাওঁতে হাতত অলপ মিঠাতেল সানি ল'ব, তেতিয়া বলকেইটা বনাবলৈ সুবিধা হয়। এয়া দেখিছে গোটেইকেইটা মই এইদৰে বনাই ল'লোঁ। এতিয়া বলক যাওঁ ফ্ৰাই কৰিবলৈ। কেৰাহীখন গৰম হোৱাত মই মিঠাতেল দিছোঁ। আপোনালোকে ৰিফাইন তেলো ল'ব পাৰে। তেলখিনি গৰম হোৱাত 5টা 6টাকৈ ফ্ৰাই কৰিম। কোফটাকেইটা তেলত দিয়াৰ লগে লগে লৰাই নিদিব আৰু তেলখিনি সম্পূৰ্ণকৈ গৰম হ'বলৈ দিব, নহ'লে মিঠাতেলৰ কেঁচা গোন্ধটো ওলাব। তেলখিনি সম্পূৰ্ণকৈ গৰম হোৱাৰ পাছত গেছটো মিডিয়ামত ৰাখিব। যদিহে গেছটো বঢ়াই ৰাখে তেতিয়া কি হ'ব, কোফটাকেইটাৰ বাহিৰটো ৰঙচুৱা হৈ যাব কিন্তু ভিতৰতো নিসিজিব। কোফটাকেইটা ফ্ৰাই কৰাৰ পাছত এইদৰে এখন টিছু পেপাৰৰ ওপৰত ৰাখিব। তেতিয়া কোফটাকেইটাত লাগি থকা তেলখিনি টিছু পেপাৰখনে শুহি ল'ব। এতিয়া গোটেই কোফটাকেইটা ফ্ৰাই কৰি ল'ম।
এয়া দেখিছে গোটেইকেইটা কোফটা মোৰ ফ্ৰাই কৰি হৈ গ'ল। এয়া খাই সোৱাদ লগা মোৰ চিকেন কোফটা হৈ গ'ল। আপোনালোকেও এবাৰ মই বনোৱাৰ দৰে বনাই খাবচোন আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈও আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। অহাৰ ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ আগলৈ।